নমস্কাৰ মই আজি এই ভিডিঅ'টো আপলোড কৰা এটাই কাৰণ হৈছে যেহেতু এটা নিউজ চাবলৈ পাইছিলোঁ যে আধাৰ কাৰ্ডে বহুত পইচা লুটিছে বুলি কৈছে মই এখন বহুত ভিতৰুৱা অঞ্চলৰ বুলি ক'ব পাৰি আৰু মই এটা গাঁৱৰ ল'ৰা হয় আৰু খুব দুখীয়া পৰিয়ালৰ ল'ৰা মই এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে যদি এতিয়া প্ৰথমবাৰ চাই আছে লাষ্টলৈকে চাব এই ভিডিঅ'টো আপোনালোকক মই কথা এটা ক'ব বিচাৰিছোঁ যেহেতু মই হলো যোৰহাট ডিষ্ট্ৰিক্টৰ তিতাবৰ সমষ্টি আৰু মই বহুলা অঞ্চলৰ এজন ল'ৰা যেহেতু দুজনমান ল'ৰাই যদি প্ৰাইভেট কণ্টেক্টত যদি আধাৰ কাৰ্ড ওলাবৰ কাৰণে তেওঁলোকে 3 লাখ টকা মেক্সিমাম 2.5 লাখ টকাৰ ওপৰত মানে তেওঁলোকে খৰচ কৰি চেণ্টাৰটো আনিছে নিজৰ গাঁৱৰ মানুহখিনি সুবিধাৰ্থে কাৰণে আৰু তাত যদি কিছুমান নিউজ চেনেলবিলাকে এনেকুৱা নিউজ দি আছে য'ত নেকি বোলে লুটি আছে আৰে আপোনালোকে নিজে ভাবি চাওক আপোনালোকক মই মানি লৈছোঁ আধাৰ কাৰ্ডটো ফ্ৰী কাৰ্ড পাব লাগে আধাৰ কাৰ্ডটো আপোনালোকে ফ্ৰী পাব লাগে মই এইটো মানিছোঁ সেইটো গভৰ্ণমেণ্টৰ ৰুল কিন্তু আপোনালোকে আধাৰ কাৰ্ডখন যদি ফ্ৰী কৰি উলিয়াবলৈ আমাৰ গাঁও অঞ্চলৰ পৰা যদি আমি টাউনলৈ গৈ পানি উলিয়াবগৈলগীয়া হয় তেতিয়াহ'লে আমাৰ কিমান টকা খৰচ হ'ব কিমান সময় নষ্ট হ'ব সেইটো আপোনালোকে এবাৰ মন কৰক তাত 30 টকা বা 100 টকাই দিলে আপোনাৰ সময় বাচিলে আপোনাৰ কাম যিখিনি থাকিব সেইখিনি কৰিবলৈ সুবিধা পায় সময়টো যিহেতু বহুত মূল্যৱান সময় মই এইটো ভাবি নাপাওঁ যে কি লুটিছে ঠিক আছে আপোনালোকক এটা কাৰ্ড দেখুৱাই আছে মই দেখি আছোঁ নিউজত যে এটা কাৰ্ড লৈ দেখুৱাই আছে যে কাৰ্ডটো এই স্মাৰ্ট কাৰ্ডটোৰ পৰা তেওঁলোকে পইচা লুটিছে কৈছে আৰু এই কাৰ্ডটো কিনি আনিছে অলৰেডি তাত পইচা ইনভেষ্ট কৰিবলগীয়া আছে য'ত নেকি আপোনালোকৰ পৰা যদি এটকা দুটকা এটা জেৰক্সৰ মেচিনৰ দাম কিমান আপোনালোকে জানে কিন্তু জেৰক্সৰ মেচিনটোৰ দাম উঠাব যাওঁতে এজন দোকানীয়ে এই ভিডিঅ'টো যিসকলে চাই আছে যিসকল দোকানী তেওঁলোকে নিজে গম পাব যে এটকা দুটকাকৈ বুটলি 70,000 টকা এটা মেচিন কিনিবলৈ কিমান মানে সময় প্ৰয়োজন আৰু কিমান ধৈৰ্য লাগিব সেই কথাখিনি আপোনালোকে নিজে বিবেচনা কৰি চাওক মই এটাই কথা অসমৰ নিউজ চেনেলক অনুৰোধ জনাইছোঁ যে অসমৰ লয় তাত বিদেশী মানুহে আহি একো কৰাহি নাই অসমৰ মানুহে চলোৱা মানে মানুহখিনিৰ কাৰণে সুবিধাৰ্থে কাৰণে তেওঁলোকে নিজে প্ৰাইভেট ছেক্টৰত আনি পানি আধাৰ কাৰ্ডৰ অফিচটো খুলিছে তাত ক'বলগীয়া কি কথা আছে আচলতে চাবলৈ গ'লে এতিয়া ক'বলৈ গ'লে তেতিয়াহ'লে চৰকাৰে এতিয়া ইমান দিনে কিয় পে'মেণ্ট দিয়া নাই যদি ফ্ৰী কাৰ্ডেই যদি দিব লাগে গাঁৱৰ সকলো মানুহকে তেতিয়াহ'লে আজিলৈকে 12 মাহৰ পৰা তেওঁলোকে পে'মেণ্ট পোৱা নাই তেওঁলোকক পে'মেণ্ট কিয় কৰা নাই পে'মেণ্ট নকৰিলে কোনে এনেই কাম কৰিব মেচিন এটা বেয়া হ'লে আৰু কাৰেণ্টটো যোৱাৰ পাছত এতিয়া চৰকাৰী হ'লে কাৰেণ্টটো গ'ল বুলি বহি থাকিব এতিয়া যিহেতু প্ৰাইভেট ছেক্টৰত এনেকৈ কাম কৰিছে ল'ৰাখিনি যে জেনেৰেটৰ কিনি আনিছে এটা জেনেৰেটৰৰ দাম মেক্সিমামটো 40-45 হাজাৰ ওপৰত ল'ব কম্পিউটাৰ চলাবৰ কাৰণে তো এইখিনি সুবিধা দিছে আৰু কাম বেছিকৈ কৰিছে 30জন মানুহলৈকে আধাৰ কাৰ্ড কৰি দিছে চৰকাৰী হ'লে এইবিলাক কৰি দিব নেকি সেইটো কাৰণে আপোনালোকে ভাবি চাওক কথাবিলাক আনক যিসকলে নিউজ চেনেল যিসকলে এই এডভাৰটাইজ কৰি আছে যে আধাৰ কাৰ্ডৰ নামত লাখ টকা বহুত টকা লুটিছে স্মাৰ্ট কাৰ্ড নামত আৰে স্মাৰ্ট কাৰ্ডৰ নামত স্মাৰ্ট কাৰ্ডটো কি গভৰ্ণমেণ্টে দিছে নেকি মেচিনটো গভৰ্ণমেণ্টে দিছে নেকি সোধক না তেওঁলোকক গভৰ্ণমেণ্টে দিছে নিউজ চেনেলে এনেকুৱা নিউজবিলাক কিয় দিব লাগে সেইটো কাৰণে আমাৰ অসমখন উন্নতি হোৱা নাই জাতি ভেদ লৈ আহে আমুক লৈ আহে তামুক লৈ আহে পলিটিক্সৰ মাজত কি হৈ আছে কি মই অলৰেডি বাহিৰত আছোঁ মই প্ৰত্যেকটো নিউজ চেনেল চাই থাকোঁ নিউজ চাওঁ মই সেইটো কাৰণে এই কথাটো ক'বলৈ বাধ্য হ'লোঁ মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে অসমত কেইটামান ল'ৰাই নিজৰ থলুৱা ল'ৰাই নিজৰ গাঁওখনৰ নিজৰ থলুৱা ল'ৰাকেইটাই আধাৰ কাৰ্ডৰ চেণ্টাৰ পৰা আনি নিজৰ বুঢ়া বুঢ়ীৰ পৰা আদি কৰি আপোনালোকৰ 5 বছৰীয়া 6 বছৰীয়া ল'ৰালৈকে আধাৰ কাৰ্ড দৰকাৰ হয় কাইলৈ পৰহিলে সকলো তাৰমানে সৰু ল'ৰা ছোৱালীলৈকে আধাৰ কাৰ্ড উলিয়াব লাগে যেহেতু মই 5 বছৰ আগৰ পৰা এইটো প্ৰজেক্টটো মানে এই বস্তুটো আধাৰ কাৰ্ডৰ বিষয়ে জানো আধাৰ কাৰ্ডত মানে কি বিষয় এই আধাৰ কাৰ্ডটো কি কাৰণে লাগে এভৰিথিং কথা মই জানো নেক্সট ভিডিঅ'ত দিম যিহেতু আজিৰ ভিডিঅ'টোত মই ক'লে বহুত দীঘলীয়া হ'ব কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ যে নিউজ চেনেলৰ কথাবিলাক এনেকুৱা কিছুমান অযথা কথা বুলিয়ে ক'ব লাগিব কি লুটিছে তেওঁলোকে এনেকৈ কৈ দিয়ে যে আমুকটো ইমানটো লুটিলে আৰে গাঁৱৰ মানুহ ল'ৰা দুটা মানে তেওঁলোকৰ আৰে আধাৰ কাৰ্ড চেণ্টাৰটো আনিবলৈ ইমান অশিক্ষিত ল'ৰা নাথাকে তেওঁলোকে একচুৱেলি চাকৰি পোৱাৰ দক্ষতা থাকে
আৰু তেওঁলোকে চাকৰি নোপোৱাৰ ক্ষেত্ৰত কিবা এটা জীৱিকা অৰ্জনৰ কাৰণে নিজৰ গাঁওখনৰ কাৰণে আৰু সকলো সুবিধাৰ কাৰণে এটা আধাৰ কাৰ্ডৰ চেণ্টাৰ চলাই আছে আৰু সেই চলাই থকাৰ ক্ষেত্ৰত এতিয়া নিউজ চেনেলে এনেকুৱা এটা দিছে যে আধাৰ কাৰ্ডৰ নামত স্মাৰ্ট কাৰ্ডটোৰ কাৰণে ইমান টকা ঘটিছে তেওঁলোকে। আৰে আপোনালোকক এটাই কথা ক'লোঁ, আপোনালোকে গাঁওখনৰ পৰা যদি আপোনালোকৰ আধাৰ কাৰ্ড চেণ্টাৰ আপোনালোকে মানি লওক যে আপোনালোকৰ সমষ্টি ক'ৰবাত আঁতৰত থাকে, তো আপোনালোকে যদি গাড়ী ভাড়া দি যায় দিনটো তাত গৈ ৰখি থাকিবগৈ লাগে, লাইনত ৰখি দিব লাগে, তেতিয়াহ'লে যদি মই মানি লৈছোঁ অসম চৰকাৰে যদি ইমানেই ফ্ৰীত দিব পাৰে বুলি আপোনালোকে ভাবে, নিউজ চেনেল মই কেইজনক কৈছোঁ সাংবাদিক কেইজনক, তেওঁলোকক এইটো কথাই কৈছোঁ যে অসম চৰকাৰে যদি নিউজ চেনেলৰ মই সাংবাদিক কেইজনক এইটোৱে ক'ব বিচাৰিছোঁ, এই নিউজটো যিসকলে পাব্লিছ কৰি আছে তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ, তেতিয়াহ'লে অসম চৰকাৰে গোটেই গাঁৱে গাঁৱে কিয় দিব পৰা নাই, প্ৰত্যেকটো পঞ্চায়তত কিয় দিব পৰা নাই আজিলৈকে আধাৰ কাৰ্ডৰ চেণ্টাৰ? চাওক, ভাবিবলগীয়া কথা, কাৰণ আধাৰ কাৰ্ডৰ চেণ্টাৰ যদি এনেকৈ যদি আমি যদি লাগি থাকোঁ আৰু আমাৰ বহুত পিছ পৰি থাকিব। অসম চৰকাৰক আমি সকলোৱে অনুৰোধ কৰিব লাগে যে সকলো জেগাতে ব্যৱস্থা কৰি দিব লাগে, যিহেতু নহ'লে এতিয়া আধাৰ কাৰ্ডত যিহেতু চৰকাৰী অফিচ নাই, দিয়া নাই, তেওঁলোকে কাম খুব কম কৰে, 10জন 15জনৰ ভিতৰত কৰে বেংকবিলাকত, বা আমাৰতো যোৰহাট ডিষ্ট্ৰিক্টত বহুত দিনৰ পৰা পে'মেণ্ট দিয়া নাই, সেই গতিকে বন্ধই হৈ আছে, ক'ৰবাত 2-এটা খোলা আছে, সেইটো কাৰণে আমাৰ বহুত প্ৰব্লেমত মানে বহুত অসুবিধাত মুখামুখি হ'বলগীয়াত পৰিছে। সেই গতিকে আমি এটাই অনুৰোধ জনাওঁ যে চৰকাৰক সকলোতে ব্যৱস্থা কৰি দিয়ক, তেতিয়া হয়তো আমি এনেকুৱা পইচা দিবলগীয়া অৱস্থা নহয়। আৰু প্ৰাইভেট ছেক্টৰত গ'লে সকলোৱে জানে তাত যিহেতু সুবিধা পাব, সুবিধা পালেতো পইচাটো দিব লাগিবই। সেই গতিকে আপোনালোকে কথাখিনি বিবেচনা কৰি চাওক। আৰু এইটো মই নকওঁ যে কোনোবাই যদি 500-1000 টকা ডিমাণ্ড কৰিছে তেওঁলোকক আপোনালোকে পুলিচত জনাওক বা আপোনালোকে কমপ্লেইন কৰিব পাৰে, কিন্তু যিসকল ল'ৰাই এতিয়া বৰ্তমান 100 টকা লৈছে স্মাৰ্ট কাৰ্ডৰ নামত, কিন্তু মই জনাত একো লোকচান হোৱা নাই। আপোনালোকে স্মাৰ্ট কাৰ্ডটো তেওঁলোকে বনাবলৈ যাওঁতে পইচা কেইটকামান খৰচ হয়, আৰু সেই গতিকে ফ্ৰীকেতো কামটো কৰিব নোৱাৰে, সেই গতিকে বেছি পইচা লোৱা হৈছে বুলি মই নাভাবোঁ। কিন্তু য'ত বেছি ডাঙৰ কেলেংকাৰী হৈ আছে তেওঁলোকক যাতে চৰকাৰে কিবা ব্যৱস্থা লওক। আৰু মই জানো যে এতিয়া আমাৰ যিডোখৰ এৰিয়াত চলি আছে বহুত ভাল চলি আছে, সকলোৱে কাম হৈ আছে।